ये दिल तुम बिन कहीं लगता नहीं, हम क्या करें। হে গাইজ, কি খবৰ? ভালনে সকলোৰে? আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ কংকনাৰ অন্য অতি ব্লগলৈ। এয়া এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, মচুৰ দাইলৰ সৈতে নৰসিংহৰ বৰা ভাজি। আৰু এইখিনি নৰসিংহৰ পাত লৈছোঁ মই, আৰু মচুৰ দাইল লৈছোঁ, আৰু এয়া আদা, জলকীয়া, আৰু জলকীয়া আপোনালোকৰ মতে ল'ব পাৰে কিমানখিনি খায়। নহৰু লৈছোঁ, জিৰা লৈছোঁ, আৰু মই মচুৰ দাইল 1 কাপ আৰু আধা লৈছোঁ। আৰু এতিয়া মচুৰ দাইলৰ বৰা ভাজি খাম। এতিয়া ধুনীয়াকৈ আধা ঘণ্টা মই আগত মচুৰ দাইলটো তিয়াই থৈছিলোঁ সিজিবৰ বাবে। এতিয়া ধুনীয়াকৈ দি লৈছোঁ। এতিয়া গোটেইখিনি মিলাই মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু এতিয়া এই নৰসিংহৰ মই পাতখিনিৰ সম্পূৰ্ণ আধা ইয়াত দি লৈছোঁ, কাৰণ মচুৰ দাইলখিনিৰ সৈতে কালাৰটো সেউজীয়া হৈ আহিব। আদাখিনি দি লৈছোঁ, আৰু নহৰু দি লৈছোঁ, জলকীয়া আপোনালোকে যিমানখিনি খাই দিব পাৰে, যিহেতুকে বৰা ভাজি অলপ জলকীয়া দিলে ভাল লাগে খাই। আপোনালোকে খায়নে এনেকৈ? এয়া মই জিৰা দি লৈছোঁ। যদি আপোনালোকে এনেকৈ মচুৰ দাইলৰ বৰা ভাজি খাই কমেণ্টত জনাব, বিৰাটেই ভাল লাগে খাই। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া দেখিছে ধুনীয়াকৈ আধা মিক্স হৈ গৈছে, গোটেই মই ভালকৈ মিক্স কৰা নাই। এতিয়া ওলাই ল'ম। আজি বৃহস্পতিবাৰ আৰু নিৰামিষ থালি। এয়া এটা মিডিয়াম চাইজ মই পিঁয়াজ কাটি লৈছোঁ, এনেকৈ অকণমান হালধি দি লৈছোঁ, আৰু সেই আদাখিনি ৰৈ যোৱা মই নৰসিংহৰ পাত ইয়াত দি লৈছোঁ এনেকৈ। আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰিম। আৰু এনেকৈ অলপ নৰসিংহৰ পাত এনেকৈ মই কাটিও দিছোঁ। ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈছোঁ মই। এতিয়া ধুনীয়াকৈ মই তেলত ভাজিম, এয়া এনেকৈ। আপোনালোকেও খায়নে জনাবচোন এনেকৈ, আৰু কেনেকুৱা লাগিছে জনাব। নিৰামিষ থালিত বৰা ভাজি ভাল লাগে। এতিয়া ধুনীয়াকৈ পৰিৱেশন কৰি দেখাবলৈ চেষ্টা কৰিম। এয়া বৰা ভাজি, আলু ভাজি, আৰু ভাত, দালি, আৰু ক'লা কচুৰ ভাজি। কেনেকুৱা লাগিছে জনাব। আজিলৈ এৰিছোঁ, বাই বাই।